নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই হৃদয়ৰে আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ আৰু শেষত জনাবলৈ নাপাহৰিব কেনে পালে। আৰু আজি হৈছে জানুৱাৰী 4 তাৰিখ আৰু মই আৰু মোৰ লগৰজনী এয়া গৈ আছোঁ পিকনিক খাবলৈ। আমি দুইজনী গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই যাম পিকনিকৰ আজি কি কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিকনিক খাবলৈ আৰু এয়া আমি দোকান পালোহি। দোকানৰ পৰাই এতিয়া বজাৰ কৰিম পিকনিকৰ কাৰণে যি বস্তু লাগে আৰু চব্জি মাংস আৰু চাহ খাবৰ কাৰণে ইয়াৰ পৰাই বজাৰ কৰি লৈ ল'ম। এয়া আমি 2 কেজি ব্ৰইলাৰ কটুৱাই লৈছোঁ আৰু দোকানখনতে। আৰু এইফালে সিহঁতে দুইজনীয়ে আলু বাচি আছে, নতুন আলু এয়া বাচি লৈছে আৰু বহুতেতো ভনীৰক কলৈ লৈ যাম তোৰ চকুৰ সন্মুখত কি কলি এয়া আমি চাহ খাবলৈ সজাই লৈছোঁ বিস্কুট চানা আৰু এইফালে গাখীৰ চাহ আৰু খাব হৈ গ'ল আমাৰ প্ৰথমতে চাহ। এভাগ লৈ লৈ আমাৰ চাউল দিছে আৰু দেই জুইটা নুমাই গ'ল আকৌ জ্বলাব লাগিব খালি। এইফালে চাহ খাই থাকোঁতে লগৰজনীয়ে তাইৰ মাকক অলপ ধেমালি কৰিছে, যিহেতু মা চকু অপাৰেশ্যন কৰি থোৱা আছিলে সেইবাবে চশমা পিন্ধি থকা দেখি তাই অলপ ধেমালি কৰি দিলে আৰু মই কৰি দিলোঁ অলপ ধেমালিৰ লগতে। এইফালে মই মাংস বনাবৰ কাৰণে
বনাই আছো ভিডিঅ' বনাইছো এ ভিডিঅ' বনাইছো ফটো মাৰিছো এ পিয়াজ কাটিবা নেকি বনাই আছো তেল নবগিলে নিব এয়া মাংস উতলিছে আৰু সেইফালে গৰম পানী কৰি থোৱা আছে আৰু ইয়াতে বনাব জলকীয়া ভাজি এইফালে এটা চালাড কাটি আছে Bluetooth device is connected The Bluetooth device is ready to pair. The Bluetooth device is connected successfully. Hey,
এজনী, তিনিজনী, চাৰিজনী, পাঁচজনী, ছজনী, সাতজনী ছোৱালী। আৰু মিষ্টি ভাই আছে, আৰু কমালী ছোৱালীজনী আছে। মোৰে এতিয়া এইফালে আমাৰ জলকীয়া ভাজি বনাই আছে সোৱাদ। এইফালে আমাৰ হৈ গ'ল চালাড, ভাত, আৰু এইফালে আছে আমাৰ মেইন বস্তু মাংস। চব কালাৰ কি ধুনীয়া আহিছে, খালি বন মাজত আছে। এইফালে ভাত, এইফালে চালাড, এইফালে ৰাইজসকল আমাৰ পিকনিক খোৱা। হাই কৈ দে আকৌ বৃষ্টি, ৰশ্মি কৈ দে আকৌ। এইফালে আমাৰ জলকীয়া ভাজি ৰান্ধনি। আৰু আমাৰ খানা খাব হৈ গ'ল। এয়া আমি বস্তুখিনি উলিয়াই লৈছোঁ আৰু বিলাবৰ কাৰণে। এয়া ভাত লগৰজনীয়ে বাঢ়ি দিছে, মই মাংস বিলাই দিছোঁ, আৰু এজনে জলকীয়া ভাজি বিলাব। তেনেকৈ সকলোৱে মিলি আমি পিকনিকটো খালোঁ আৰু নতুন বছৰ বুলি। সঁচাকৈ ভাল লাগিলে খাই। আৰু এয়াই আছিলে আজি আমাৰ দিনটো। পিকনিকত আছিলে ব্ৰইলাৰ মাংস, আলু আৰু ওলকবি, তাৰপিছত জলকীয়া ভাজি আছিলে আৰু চালাড আছিলে। সেই তিনিটা বস্তুৱে আছিলে আৰু। অকমান দে ৰ। আৰু সকলোকে বিলাই দি আমি কেইজনীও খাব লৈছোঁ আৰু লগে ভাগে খালোঁ নতুন বছৰ বুলি। মৌচুমী অকণমান লৈ ল লাগে যে। আমি খালোৱে। ময়ো খাওঁহে দেই। আৰু এয়াই আছিল 2023 চনত গোটেইকেইজনী বান্ধৱীয়ে একেলগে মিলি খোৱা ভাত সাজ, আৰু সকলোৰে লগত একেলগে খাই ভাল লাগিলে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। ধন্যবাদ।